ইয়াতে আহি বৰ ভাল লাগিছে যেটো আক্ৰাসুৰ তৰফৰ পৰা যেটো কোচ ৰাজবংশীৰ বিচুৱা উদযাপন কৰিছে তাৰ কাৰণে তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে যাৰ ফলত এখন মঞ্চ কৰিছে মানুহ আহিছে পাব্লিক হৈছে ভাল লাগিছে এটা বিহু হওক বিচুৱা হওক জাতিৰ তো মই ভাবো এনে প্ৰত্যেক বছৰ ভাল কৰিব পৰাৰ কাৰণে চেষ্টাটো যাতে অযুত ৰাখে তাৰ কাৰণে মই তেওঁলোকক শুভেচ্ছা ভাল লাগিছে তেওঁলোকে শুভেচ্ছা জনাইছো আৰু ইয়াতে আনন্দ আঞ্চলিক বিষয় উৎসৱ পালন সমিতি শক্তি আশ্রম আঞ্চলিক কথা ছাত্র সন্থা শক্তি আশ্রম আঞ্চলিক প্রজাতি মহিলা সমিতি লগতে সন্মানীয় রাইজৰ উদ্যোগ জনগোষ্ঠী জাতীয় উৎসৱ বিশ্ব পালন করা হয়ে আছে আর প্রতি যেহেতু শক্তি আশ্রম জনগোষ্ঠী অধিষ্ঠিত এখন অঞ্চল আর এই অঞ্চলের মানুহখিনিয়ে সংগ্রাম ওতপ্রোতভাবে জড়িত হয়ে আছে আর যেহেতু এইখন অঞ্চল আজি বহুত দিনের পরাই আমার কত সংগ্রামত জড়িত হয়ে আছে আর এই কারণে আমার সংস্কৃতি রক্ষা যিখিনি সংগ্রাম এই সংগ্রামের মানে সহযোগ করে পিনে প্রতি বছরে বিষয় পালন করে আর আশা রাখিছো আগন্তুক দিনত শক্তি আশ্রম আঞ্চলিক বিষয় উৎসৱ পালন সমিতিয়ে ভালকে বিষয় উৎসৱ পালন কৰিব আর আমার জনগোষ্ঠীর যে সংস্কৃতি যে হেরাই যায় সংস্কৃতি শক্তি আশ্রম আঞ্চলিক বিষয় উৎসৱ উদযাপন সমিতির 21তম বর্ষ তো যোৱাকালি থেকে আমার কার্যসূচী আরম্ভ হয়েছে যোৱাকালি পতাকা উত্তোলনের পৰা আমার কার্যসূচী আরম্ভ হয়েছে আহি আজি অন্তিম কার্যসূচী বর্তমান চলি আছে অন্তিম কার্যসূচী হয়েছে সাংস্কৃতিক অনুষ্ঠান আর এই সাংস্কৃতিক অনুষ্ঠান বর্তমান গান গায়া আছে স্বনামধন্য কণ্ঠশিল্পী সান্নিধ্য ভূঁইয়া মহাশয় আর আপনারা দেখা পাচ্ছেন ইতিমধ্যে রাইজের বিপুল সহারি বহু মানুষ আহিয়ে প্রোগ্রামটা উপভোগ করে আছে তা আমরা এটা চাইছিলাম যে আমার এই বিশ্ব উৎসবের মাজেৰে একটা সমন্বয় সৃষ্টি হোক আর বিশ্ব উৎসব তো আমার জনগোষ্ঠীর জাতীয় উৎসব এইখানে আমি পালন কৰি আছোঁ আৰু পালন কৰি থাকিম তো আমি এর মাজেৰে আমি জাতীয় উৎসৱ পালন কৰাৰ লগতে আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ মাজত আমি একটা সমন্বয় সৃষ্টি কৰিব বিচাৰিছোঁ আৰু এই বছৰ আজি এটা প্ৰতিফলিত হৈছে যে বিভিন্ন জাতীয় জনগোষ্ঠীৰ ৰাইজ আহি এখানে প্ৰগ্ৰামটা উপভোগ কৰি আছে তো আমি ভাবোঁ আমাৰ উদ্দেশ্য সফল হৈছে আৰু মই আমার জনগোষ্ঠীর রাইজক আহ্বান জানাং যাতে আমার যে ভাষা সংস্কৃতি বা সাজপার এগুলো যাতে আগবাড়ি নিয়ে যায় আর আগন্তুক দিনত যাতে আরও আমার জনগোষ্ঠী বহুত আমি আগবাড়ি নিয়ে যাব পাৰোঁ এটাই মোৰ কামনা থাকিল এটা মোৰ গেষ্ট কোন কোন আহিছিল আজি আজি আমার সাংস্কৃতিক অনুষ্ঠান আগতে আমার একটা বঁটা বিতরণী অনুষ্ঠান আছিল এতে আমার উপস্থিত আছিল সদৌ কচা ছাত্র সন্থার সম্মানীয় কেন্দ্রীয় সভাপতি বলরাম বর্মন মহাশয় আকাশুর আনেটা গোটৰ সম্মানীয় সভাপতি দীপেন রায় মহাশয় লগতে উপস্থিত আছিল আমার কমতব সাহিত্য পরিষদের সম্মানীয় অধ্যক্ষ মাননীয় শ্রী হিতেশ্বৰ বর্মন মহাশয় কার্যবাহী পরিষদ KACৰ কৰ্মেশ্বৰ রায় মহাশয় KACৰ কার্যবাহী পরিষদ ক্ষমা কৰিব দিবেশ রায় মহাশয় লগতে আমার আকাশুর সেক্রেটারিকে প্রমুখ করে বিশ্ববিদ্যালয় গেলাম আর লগতে আমার এই অঞ্চলের বিভিন্ন গণ্যমান্য ব্যক্তিগণ আজ উপস্থিত আছিল তো সকালের উপস্থিতি আর সহযোগিতা আমার অনুষ্ঠানটা সফল হওয়া বলে মই ভাবো মই জাতিটোৰ কাৰণে যি আন্দোলন কৰা আমি বিচুৱাৰ জৰিয়তে আমি এইটো এটা আন্দোলন কৰি আছো তাৰে আজি এটা কথা ভাল লাগিছে ধেমালি লগতে আমাৰ কলা কৃষ্টি সংস্কৃতিসমূহৰ যি প্ৰতিযোগিতামূলক অনুষ্ঠান পাতি যুৱ প্ৰজন্মৰ হাতত তুলি দিয়াৰ যি প্ৰচেষ্টা শক্তি আশ্ৰম আঞ্চলিক কোচৰ ছাত্ৰ সন্থাক আপোনালোকক যদি আমি ধন্যবাদ জ্ঞাপন কৰিলে আজি আমি প্ৰেছ মিট এটা দিছিলোঁ তাতে আমি কৈছোঁ অট'নমাছ অতিক্ৰম কৰিলে আজি নিজৰ মানে কৰ্ম দক্ষতাৰ জৰিয়তে যিধৰণৰ পাব্লিচিটি হ'ব লাগিছিল পাব লাগিছিল সেইটো পাব্লিচিটি নাপায় আমি দুৰ্নীতি অন্যায় এইবিলাক আমি মানে নিউজ দেখিবলৈ পাই আমি খুব দুখিত
আমি এটা কথাই আমি আহ্বান জনাব বিচাৰিছোঁ আমি কোচৰাজ কোনো এজন ব্যক্তিকেন্দ্ৰিক মানুহ বা ব্যক্তিগত মানুহক ঠিকাত দি পোৱা নাই যাৰ কাৰণে সকলো যাতে যাতে কোনেও নকৰে তাৰ কাৰণে আহ্বান এজনৰ লগত যি মাৰপিট গৈ আপোনালোকৰ আহ্বান জনাব আমাৰ আজি জনসাধাৰণ যদি আপুনি হয় তেতিয়াহ'লে আপুনি মানে জৰিয়তে ৰাইজক জনাওক আৰু যদি আপুনি অপৰাধী হয় তেতিয়াহ'লে ইচ্ছা নিজৰ পদবী ত্যাগ কৰিব লাগে কাৰণ মানে প্ৰক্ৰিয়া চলি আছে এইটো কিন্তু ভৱিষ্যতৰ কাৰণে আমাৰ বেয়া 25টা বছৰ আন্দোলন কৰি আমি কমতাপুৰখন দিছে আমি সুন্দৰভাৱে ৰাইজে অপৰাধী যদি কাৰণ যি হিচাপত আমাৰ চলি আছে কথা জাতিতাৰ লগতে আক্ৰাছো কমতাপুৰ অট'নমাছ সকলোকে জগৰীয়া কৰা হৈছে এটা বিশৃংখল পৰিৱেশৰ পৰা উদ্ধাৰ কৰাৰ কাৰণত গকুল বৰ্মন ডাঙৰীয়াক মানে স্পষ্ট কৰিবৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ জাতি জনগোষ্ঠীৰ যিবিলাক নেতা আছে নেতাবিলাকৰ লাহে লাহে দুৰ্নীতিৰ লগত পোত খোৱা আমি দেখিবলৈ পাই আছো নাই এই ক্ষেত্ৰত আপোনালোকে জনগোষ্ঠী হিচাপে কি সেইটোৱে কথা আমি বাৰ বাৰ কৈছোঁ এই যিটো মানে কমলাপুৰ অট'নমাছ কাউন্সিলৰ পৰা ভালেকেইটা মানে কেলেংকাৰী আমি দেখিবলৈ পালোঁ এই যে গকুল বৰ্মনৰ কথা ইয়াত হিতেশ্বৰ বৰ্মনৰ কথাও আজি আমি শুনিবলৈ পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হস্তক্ষেপ কৰিব লাগে সঁচা অৰ্থত যদি কোনোবাই অপৰাধ কৰিছে সেই অপৰাধৰ সিহঁতে পানিছমেণ্ট হ'ব লাগে আৰু ডিব্ৰুগড়ৰ যিটো ছোৱালী সেই ছোৱালীটো আমাৰ কোচৰাজ বংশীৰ ছোৱালী হয় লগতে এটা কথা প্ৰশাসনকো ক'ব বিচাৰোঁ যিহেতু আপোনালোকে বহুতো ভাল ভাল কাম কৰা আমি দেখা পাইছোঁ আৰু আপোনালোকৰ মুখত কিন্তু আপোনালোকৰ বিভাগত চাকৰি কৰি থকাৰ পিছত বেলেগে আমি কাৰণ আপোনালোকে পাইছোঁ কাৰণ যদি নহয় তেতিয়া ভৱিষ্যতে অসমৰ আমাৰ আই মাতৃসকলক কেনেকৈ সুৰক্ষিত কৰিব সেইটো কাৰণতে মই আহ্বান জনাব বিচাৰিছোঁ এই ডিব্ৰুগড়ৰ যিটো ঘটনা এই ঘটনা বিভাগীয় কৰ্তৃপক্ষই নিজাববীয়াকৈ উচিত তদন্ত